মই কিন্তু কণ্ট্ৰভাৰ্চি হিচাপত ভাবি লোৱা নাই কাৰণ মই কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাই আৰু মই কণ্ট্ৰভাৰ্চি নকৰোঁ আৰু যদি কোনোবাই কৰে এইটো মই ক'ব লগা একো নাই আৰু বাছ ইউটিউবত সকলো সম্ভৱ। वेलकम टू माय न्यू ब्लॉग। तो पुनर्बार स्वागतम जनाइছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু গাইজ যিহেতু বিহুৰ বতৰ মানে এইটো কোনো কথা নাই, যিহেতু বিহু শেষেই হ'ল আৰু আজি হ'ল জানুৱাৰী 27 তাৰিখ। তো আজি 27 তাৰিখে যাম আমাৰ জেঠীমাহঁত আৰু জেঠীমাহঁতে মাতি আছিল মানে বিহু খাব, বহুত দিনৰ পৰা মাতি আছিল যে বিহু খাবা। তো এতিয়া মানে যাম গাইজ। আৰু যিহেতু মিডিঅ' বন্ধাকো মাতিছোঁ, আহিব নোৱাৰিলে যিহেতু ব্যস্ত হৈ থাকে কামতে। আৰু এতিয়া মিডিঅ' বন্ধা মানে এবাৰ খবৰ পাতি লৈ যাম কি কৰি আছে কি কৰা নাই। তো এইখিনিয়ে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এতিয়া যাই আছোঁ, তো বলক গা ধুই লওঁ, যিহেতু এইটো স্পুটিঙে পিন্ধি যাম, নতুন হৈছে। আৰু গাটো ধুই লওঁ, ধুই কিনে ডাইৰেক্ট যাম আৰু গাইছ পূৰা পহচি যাম যাক। ৰাতিপুৱা আহি গৈছোঁ নদীৰ পৰা আৰু গা ধুব। এতিয়া 8টা বাজিল, ৰ'দটো চাওঁ বেয়া দিছে আজি। আৰু এতিয়া গা পানী ধুওঁ আৰু যাব লাগে। মানে আজি পিঠা লাড়ু খাব লাগিব, আমাৰ যিহেতু শেষে হৈ গ'ল পিঠা লাড়ু। তো এতিয়া যাম, এইফালে চাবৰ দাম আনি চাওঁ। সিদিনাখনো ইয়াতে গা ধুব আহিছিলোঁ আৰু এইফালে মোক চাহ আছে। এতিয়া ড্ৰেছটো সলাম, সলাই কিনে মোক চাহ পিন্ধিম আৰু গাটো ধুম। তো বাকী যে নহওক আজিৰ ভিডিঅ'টো চাই থাকক, খাবলৈ কেনেকৈ কি হয়। যিহেতু বহুত দিন হ'ল যোৱা নাই আৰু মাতিও আছিল মোক কেইদিনমান পাছত আগতে যে বিহু খাব বুলি, কিন্তু মই যাব নোৱাৰিলোঁ। এতিয়া যাম আৰু দুইঠাইত আজি বিহু খাব লাগিব গাইছ। আৰু যাম আৰু কি ক'ম আৰু গাইছ, ক'ব লাগে ভাষাই নাই। আৰু গাইছ যিহেতু বেছি দূৰ নহয়, আমাৰ মানে 3 কিলোমিটাৰমান হ'ব। তো যাম, সোনকালে পাই যাম, চাইকেল মাৰি যাম। আমি দুজন যাম, কুশল মিষ্টাৰ এৰিয়া আৰু মই। তো কুশল বুলি কওঁ তাক। তো যাই আৰু লগ পাম, ফাৰ্ষ্ট জেঠীমাহঁতৰ তাত সোমাম, তাৰ ভাটিবেলাকে আহি মিডিঅ' বন্ধাৰ তাত সোমাম। তো মই এনেই খবৰ পাতি লৈ কিনে আৰু গুচি আহিম গাইছ। তো এইখিনি তো বোলো হা ফাইনেলি গা চা ধোৱা হৈ গ'ল। চ' এতিয়া গাটো মুচি আছোঁ, পানী আহি গৈছে গাইছ। আৰু ধুনীয়া বালা, মানে এই নদীটো ডেঞ্জাৰাছ বালা। তো এতিয়া গাটো ধুই লওঁ, ধুই কিনে আৰু পুৰা তাড়াতাড়ি যাব লাগে গাইছ, বিহু খাৱা যিহেতু চিজন। আৰু এই এইটো হ'ল জেঠীমাহঁতৰ ঘৰ। তো এতিয়া সোমাই যাওঁ। আছা ভালে দে যিহেতু এতিয়া 4টামান বাজিলে আৰু বেছি টাইম নাথাকোঁ আৰু ঘৰত যাবলৈ মিডিঅ' বন্ধাত সোমাব লাগে। ভাত পানী খাই ল'লোঁ, এতিয়া যাওঁ। তো ব'লক আৰু গাইছ এতিয়া যাই আছোঁ, মানে পোৱাই নাই মিডিঅ' বন্ধাৰ ঘৰত। এই সুন্দৰ মানে ভিউটো চাওঁ, নদীটো মানে আমাৰ ওচৰত থাকিলেতো গাইছ কি ক'ব আৰু, খুব সুন্দৰ লাগে। আমাৰ ওচৰত থাকিলে মানে গা ধুই নোহোৱা সদায়, কিন্তু নাই না, উপায় নাই। এই দোকান তো এখন চাওঁ, দোকান তো এইফালে সোমাই যাম এতিয়া। সুধিম তেনেকৈ কি কথা কয়। আৰু গাইছ যিহেতু পৱনদাৰ ঘৰ মানে আমাৰ ওচৰতে হয়, তো ফাইনেলি পৱনদাৰ কাষত আছে এইফালে। তো পৱনদা কি খবৰ হ'লে? খবৰ আছোঁ ভালে। আৰু মাঘ বিহুটো নেগেলে বিহু খাব মাতিছিলোঁ। তো মানে কিবা কিবি অসুবিধা থাকে, গমেই পোৱা, দোকানী মানুহ আৰু মানে ব্যস্ততা আৰু, তো সেইকাৰণে যাব নোৱাৰিলোঁ। তাৰ বাবে চৰি, যাম দিয়া পিছত কেতিয়াবা যাম নিশ্চয়। তো এইফালে পৱনদা আছে। তো কণ্ট্ৰভাৰ্চি লাগি আছে, যিহেতু কি কাৰণ মই গম নাপাওঁ ইমান। তো এতিয়া সুধি চাম কি কাৰণ লাগিছে আৰু কোন সঁচা কোন মিছা গম পোৱা যাব ভয় আছে। আমাৰ মিডিঅ' বন্ধাৰ লগত লাগি আছে কিবা এটা বিতৰ্ক এটা। তো পৱনদা কওকচোন। তো প্ৰথমতে তোমাক ধন্যবাদ মোৰ ইয়ালৈ অহাৰ বাবে। আৰু মই ইমান ডাঙৰ চেনেল নহয়, এটা সৰু চেনেল হয়। তো গতিকে মানে কণ্ট্ৰভাৰ্চি মানে তুমি কোনটো ক'ব বিচাৰিছা, মানে যিটো আমাৰ ভইচ আছাম আৰু মোৰ মাজত যিটো মানে কিবা লাগি আছে। তো মানে মই এটা কথা ক'ব বিচাৰোঁ, বৰ্তমান মানে ভাইটি আহিছে যিহেতুকে, তো অহাৰ বাবে ধন্যবাদ। আৰু যিটো কণ্ট্ৰভাৰ্চি একচুৱেলি কণ্ট্ৰভাৰ্চি নহয়, একচুৱেলি মই কণ্ট্ৰভাৰ্চি কৰিম বুলি কোনো ধৰণৰ সেনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ। তো মানে মই সেইদিনা গৈছিলোঁ তামোলপুৰত, মানে যিহেতুকে মাঘৰ বিহু চলি আছিল। আৰু যাওঁতে তামোলপুৰত যিটো আমাৰ ঘগ্ৰা, সেইখিনি একচুৱেলি কি বুলি কয় আপোনাৰ সেইখিনি ঘোকমাৰি বুলি কওঁ আমি, ঘোকমাৰি তেল ডিপুৰ ওচৰতে এনেকৈ লটাৰী খেলা হৈ আছিল। তাতে মই মোবাইলৰ কিবা এটা কাম আছিল, তাতে ৰখি মই কিবা কাম কৰিছিলোঁ। তেলচুৰাক সেনেকৈ লাগ পালোঁ, তেলচুৰাই মাত দিলে মোক, একেলগে দুয়োটাই কথা পাতি সিহঁতৰ ঘৰত বিহু খাব গ'লোঁ। যোৱাৰ পিছত ভিডিঅ' এটা আৰম্ভ কৰিলোঁ আৰু তাতেই মানে তেলচুৰাৰ পাৰ্চনেল কথা কিছুমান মই সুধিলোঁ তেলচুৰাক। আৰু যিহেতুকে আপোনালোকে গমেই পায়, ভইচ আছাম বৰ্তমান চেনেলটো তেলচুৰা এক্টিভ নাই। ভইচ আছাম চেনেলটোৰ পৰা তেলচুৰা ওলাব বহুত দিনেই হ'ল, কিন্তু আজিলৈকেতো সিহঁতে কোৱা নাই যে তেলচুৰা কিয় গ'ল, বা কমেডি আছামত বৰ্তমান এক্টিভ হৈ আছে না, কমেডি আছামেও কৈছে, কোনেও কোৱা নাই। তো গতিকে ৰাইজৰ মনত এইটো এটা প্ৰশ্ন, আৰু লগতে মোৰ মনতো এটা প্ৰশ্ন আছিল। আৰু যিহেতুকে ময়ো এটা সৰু সুৰা মোৰ এটা চেনেল আছে, সেই চেনেলটোত বহুতেই প্ৰশ্ন কৰি থাকে, যিহেতুকে ময়ো তামোলপুৰ ওচৰৰে হয়। তো দাদা এনেকুৱা তেলচুৰাৰ কি হৈছে আজিকালি, ভইচ
পইচা চামত দেখা নাপাওঁ একচুৱেলি এইটো হৈছে তেলচুৰাৰ প্ৰতি থকা পাব্লিকৰ মৰম আৰু আমাৰো মৰম হয় তো সেনেকুৱা তাৰপিছত সেনেকুৱাকৈ তেলচুৰাক মই সুধিলোঁ তেলচুৰা এইটোৰ বিষয়ত মই এটা তোমাক কথা ক'ব পাৰিমনে বা কথা সুধিব পাৰিমনে তেলচুৰাই ক'লে পাৰিব পৱনদা তো সেনেকৈ গোটেইখিনি সুধিলোঁ পইচা পাতিৰ প্ৰব্লেম সেনেকুৱাকৈ কিবা কিবি অলপ চলপ ক'লে আৰু মানে অফ কেমেৰাটো বহুত কিবা কিবিয়ে কৈছে বাৰু সেইটো ইমান ক'ব নাযাওঁ সিও সৰু ল'ৰা বাকী সিহঁতৰ মাজত কি হৈ আছে আৰু মই বেছি গভীৰভাৱে মই সোমাব বিচৰাও নাই তো সেনেকুৱাকৈ এইটো কণ্ট্ৰভাৰ্চি মানে একচুৱেলি মই সেনেকুৱাকৈ কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাছিলোঁ পাব্লিকে যিটো মানে এটা প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল পাব্লিকে মানে যে তেলচুৰা ক'ত গ'ল ইমান দিনতে আৰু সঠিক সময়তে হয়তো সেই মোৰ যিটো কণ্টেণ্ট আছিল সেই কণ্টেণ্টটো মানে সঠিক সময়তে পাই গ'ল পাব্লিকে সেইকাৰণে পাব্লিকে মৰম দিছে আৰু সেইটোকে মানে কণ্ট্ৰভাৰ্চি হিচাপত ভাবি লৈছে মই কিন্তু কণ্ট্ৰভাৰ্চি হিচাপত ভাবি লোৱা নাই আৰু মই কণ্ট্ৰভাৰ্চি কৰিব বিচৰা নাই আৰু মই কণ্ট্ৰভাৰ্চি নকৰোঁ আৰু যদি কোনোবাই কৰে এইটো মই ক'ব লগা একো নাই আৰু বাছ ইউটিউবত সকলো সম্ভৱ যে বহুতে বেয়া কমেণ্ট কৰিছে আপোনাৰ ভিডিঅ'ত কিছুমানে তো মই এটা প্ৰথমতে কথা এটা কওঁ যেতিয়া আমি কিবা এটা কাম কৰিব যাম সেই কামটোৰ মানে সমৰ্থনতো বহুত মানুহ পাম আৰু মানে আমাৰ অসমৰ্থত মানে আমাক সমৰ্থন নিদিয়া মানুহ বহুত পাম গতিকে যিকোনো কাম কৰাৰ পিছত তাত ছাপৰ্ট দিয়া আৰু আনছাপৰ্ট দিয়া মানুহ বহুত থাকিব এইটো ভাল কমেণ্ট কৰাও আছে বেয়া কমেণ্ট কৰাও আছে আৰু কমেণ্টৰ ওপৰত গুৰুত্ব আহি নপৰে মেইন কথা হৈছে কণ্টেণ্টৰ ওপৰত টপিকৰ ওপৰত আৰু তোমালোকে হয়তো দেখিছাই চাগে মই 2টা ভিডিঅ' বনাইছোঁ প্ৰথমতে এটা বনাইছিলোঁ তাৰপিছত ভইচ আছামৰ পৰা ৰিপ্লাই আহিল কেইদিনমান পিছত মোটামুটি বহুত দিন পিছত ৰিপ্লাই দিছে ইহঁতে তাৰপিছত সেই যেতিয়া মোক ৰিপ্লাই দিছে মানে কি মোৰ কিবা কিবি বস্তুবিলাক লৈ কিনে ইহঁতে মই একপক্ষীয়ভাৱে ভিডিঅ' এটা বনাওঁ বুলি কৈছে তাৰপিছত সেই ভিডিঅ'টোক লৈ কিনে ময়ো এটা তাৰ এনচাৰ হিচাপত ময়ো এটা ভিডিঅ' বনাই দিছিলোঁ আৰু সেই ভিডিঅ'টো পাব্লিকে চাইছে আৰু আপোনালোকে যদি এতিয়াও চোৱা নাই মোৰ 2টা ভিডিঅ'ই চাব আৰু ভইচ আছামে কি কৈছে সেইটোও চাব আৰু মই কোনটো কৈছোঁ সেইটোও চাব আপোনালোকে তেতিয়া বুজিব যে কোন সঁচা একচুৱেলি কোন মিছা আৰু কমেণ্টৰ কথাটো মই ক'ব নাযাওঁ এইটো পাব্লিকৰ ওপৰত নিৰ্ভৰ কৰে পাব্লিকৰ অধিকাৰ আছে কমেণ্ট কৰা প্ৰত্যেকটো ভিডিঅ'তে তো আমাৰ তাত ক'ব লগা একো নাই আচলতে মৃদু বন্ধা কলাকে আপোনাৰ কথা তো কি ক'ম আৰু গাইছ তাৰপিছত মিছা কথা কোৱা বুলি বহুতে কমেণ্ট কৰিছে হৈ আছে মোৰতো কৰিছে যে দুইমুখীয়া বুলি কিন্তু আচলতে কথাটো হয় যে দুইমুখীয়াই যে মিছা কথাও কৈছে বহুখিনি তো বাকী যে নহওক এইবিলাক মই ইমান লাগি নাথাকোঁ তো মৃদু বন্ধাৰ পৰা শুনিলে কথাবোৰ কি ক'লে কি কোৱা নাই তো এইটো কথা যে কোনটো সঁচা কোনটো মিছা গমে পৰা যাব আপোনালোকে কমেণ্ট কৰিব কোন সঁচা হ'ল কোন মিছা হ'ল তো সেইখিনিয়ে তো বাকী যে অলপ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মই গৈছিলোঁ বিশেষ কামত মানে যেতিয়া মই হাতত তাত বিহু খাব গৈছিলোঁ আপোনালোকক অলপ আগতে কথাটো তো বিহু খাই কাৰণে মানে গাইছ আহিলোঁ আকৌ এতিয়া আৰু ঘৰত যাব লাগে তো ব'লক ঘৰতে যাবৰ গাইছ তো আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ বাই বাই আৰু যাতে কোনো গাত পাতি নলয় ভিডিঅ'টো তো এইখিনিয়ে